গোটেই ইয়াত কাৰ্বি আংলঙত থকা লতা নাগাবিলাক আৰু আমি APHLC লিডাৰ্ছ টপ লিডাৰ্ছসকলে ইয়াত আহি পেলাই আমি মিটিং কৰিলোঁ। ইয়াত চেলিব্ৰেশ্যন হৈছে, খোৱা বোৱা হৈছে আৰু 6th শিডিউল ওপৰত আমি ডিছকাশ্যন কৰিলোঁ। কনষ্টিটিউশ্যন ওপৰত ল ওপৰত ডিছকাছ কৰিলোঁ আৰু এই নাগাসকলৰ কাৰ্বি আংলঙত থকা নাগাসকলৰ নামটো ভোটাৰ লিষ্টত সোমাবই লাগিব, সেইটো বুলি আমি ডিচিশ্যন লৈছোঁ। আৰু কাৰ্বি আংলঙত থকা ইমান বছৰ অলৰেডি থাকিছে নাগাসকলে, তেওঁলোকৰ দে হেভ গট দ্য ৰাইট আছে মাটিৰ পাতা পাবলৈ। সেইটো আমি ডিমাণ্ড কৰিছোঁ। আৰু APHLC যেতিয়াই জিকিব তেওঁলোকক মাটি পাতাও দিয়া হ'ব কাৰ্বি আংলঙত থকা সকলক। আৰু তেওঁলোকক এতিয়া ফাৰ্ষ্ট থিংটো এতিয়া তেওঁলোকৰ নাম ইলেক্টৰেল ৰলত সোমাব লাগে। কাৰণ ইলেক্টৰেল ৰলত সোমাবলৈতো হ'লে 6 months যদি এটা ঠাইত থাকে ইণ্ডিয়ান চিটিজেনসকলে তেওঁলোকৰ নামটো ৰাইট আছে ভোটাৰ লিষ্টত নাম সোমাবলৈ। এইটো নাগা বুলি কথা নহয়, চব কথা। আৰু যদি ট্ৰাইবেল এৰিয়া বুলি কৈছে 6th শিডিউল এৰিয়া, বিহাৰী বঙালী বিহাৰী চব যদি মাটি পায়, মাটি পাতা পায় আৰু ভোটাৰ লিষ্টত পায়, তেতিয়াহ'লে নাগাসকলে ইণ্ডিয়ান চিটিজেনছ হয় না কাৰ্বি আংলঙত থাকে, তেওঁলোকে কিয় নাপাব? সেইকাৰণে তেওঁলোকে পাবই লাগিব। এইটো বুলি আমি আজি আলোচনা কৰিলোঁ আৰু ডিচিশ্যন লৈছোঁ। इधर